MCLA धनेश्वर गयारिखौ देरहासार खालामनो इउपिपिएलनि सुबुंफोरा जयनिं जाफैयो। बावखुंग्रि बियाबनि MCLA खौ मोजां मोननानै BPF आव सा 50 मददगिरिफोरा हेफाजाब होफैयो। আজি আমি বুট কমিটিৰ পৰা যিমান আছিলো ইউপিপিএল দলত গোটাই কেটা আমি আজি BPF দলত জয়েন কৰিলো। फैगौ BTC बिसायख'थियाव MCLA धनेश्वर गयारिखौ फिन देरहासार खालामनो इउपिपिएल दोलोनि सोद्रोमाफोरा लोब लोब हेफाजाब होफैयो। नैबे नुनाय सावगारियानो फोरमायो। মানে ইউপিপিএলৰ যিবিলাক দালাল আছে আমাৰ গাঁৱত এই দালাল বিলাকে মানে ইহঁতে মানে আত্মসাৎ কৰে, বাকি ৰাইজৰ মানুহ গম নাপায়। যদি 10 লাখ টাকাৰ কাম হয় মোটামুটি তাত 15,000 20,000 টাকাৰ কাম কৰি কিনা এইটো মানে বাকি পইচাটো খাই দিয়ে ইহঁতে। ভাল লাগা নাই আমাৰ, এই কাৰণে আমি BPF দলত আজি গোটাই কেইটা ল'ৰা যিকেইটা ল'ৰা আছিল গোটাই কেইটা আমি BPF দলত জয়েন কৰিলো। क'क्राझार जिल्लानि 11 नं बावखुंग्रि बियाबनि बाथिपारा प्राइमारिनि सिङाव थानाय इन्द्रा कल'नि गामिनि सुबुंफोरा प्रमद बर' दैदेननाय बिटिआर सरकारखौ दुखु मोननानै हाग्रामा महिलारि दैदेननाय BPF दोलोआव सा 50 निख्रुइबो बांसिन सुबुंफोरा जयनिं जाफैयो। আজি আমাৰ বাটিপাৰা প্ৰাইমাৰী অন্তৰ্গত ইন্দ্ৰা কলনী গাঁৱত আমি BPF দলৰ আগন্তুক BTC নিৰ্বাচনৰ আলোচনা কৰিবৰ কাৰণে আহিছিল। এই আলোচনাত দেখিলোঁ আমাক BPFক ভাল পাই বহুত মানুহ আমাৰ ইয়াত জয়েন হ'ল। ইয়াৰ কাৰণে মই ধন্যবাদ দিছোঁ। যেহেতু যি ধৰণৰ আশংকা কৰিছিলে আজি আমাৰ ইন্দ্ৰা কলনী সাইডত যি জনগণ আগতকৈ আৰু বেছি ভাল হ'ল আৰু ভালে থাকিব আৰু BTC নিৰ্বাচনলৈকে 2025 চনৰ যেটো সেপ্টেম্বৰৰ হ'ব লগা BTC নিৰ্বাচন এই BTC নিৰ্বাচনত দলে মলে সবে নাগলকে ভোট দিব। আজিৰ দিনত আমি দেখিছোঁ প্ৰমোদ বড়ো চৰকাৰে আমাৰ ফৰবজৰা ফাগলিজৰা সাইডত আমাৰ জনগণক যি ধৰণৰ হাৰাশাস্তি কৰিবৰ কাৰণে আগবাঢ়ি আছে, ঠিক সেই ধৰণৰ আমাৰ বাওকুংগুৰি সমষ্টিত মালগাঁও বুলি গাঁৱত ইলেকশ্যন কৰাৰ কাৰণে যোজা কৰি আছে। এইটো হ'ল আদানীক মাটি দিয়াৰ কাৰণে। এইটো আমি বিৰোধ কৰিব আৰু যেন জনগণে সকলোৱে আমাৰ লগত থাকে এইখিনি অনুৰোধ কৰিছোঁ। আৰু আমাৰ বাওকুংগুৰি এৰিয়াত যিজনে আহক ভোট খেলিবলৈ এই ভোটলৈকে হিৰো হ'ব, ৰিজাল্টত জিৰ' হ'ব।